আপোনালোকৰ বাৰু কেতিয়াবা এনেকুৱা হয়নে যিসকলে মোৰ নিচিনাকৈ অকলশৰে থাকে ৰাতিপুৱা চকুটো মিলি এটাই কথা মনত পৰে আজি কিহেৰে বনাম আৰু কি খাই ওলাই যাম কিচেনত বা কি আছে আৰু সেয়া ভাবি গুণি থাকোঁতে আজি মোৰ মনলৈ আহিলে সৰুতে আমি স্কুল যাওঁতে মায়ে ৰাতিপুৱাই গৰম গৰম ভাত দালি আৰু যেতিয়া ঠাণ্ডাৰ ছিজন ষ্টাৰ্ট হয় তেতিয়া মায়ে এটা বন্ধাকবিৰ ভাজি বনায় আৰু যেতিয়া সেই ভাজিকণ মায়ে দিয়ে সেই ভাজিটোৰে ভাতটো সানি খাই খুব ভাল লাগে দালিটো নহ'লেও চলি যায় আজি ভাবিলোঁ সেয়াকে অলপ বনাওঁচোন বন্ধাকবি আৰু গাজৰ কাটি ল'লোঁ আৰু লগতে কাটিছোঁ বিটৰ চালাড মায়ে কৈ থাকে যে বিট খালে খুব ভাল আৰু চালাড খাই মই ভালো পাওঁ গতিকে বিটৰ চালাড ভাত আৰু ভাজি পিছে মায়ে বনোৱা নিচিনা নহ'লে ভাজিখিনি দেখি চাগে আপোনালোকে গম পাইছেই হ'লেও নিজে বনাইছোঁ বুলি তাকে খাই থলোঁ আৰু এতিয়া মই এখন নাটক চাবলৈ কলাক্ষেত্ৰলৈ যাবলৈ ওলাইছোঁ আৰু আহোঁতে মই ৰাস্তাত দাৰ্জিলিং ম'ম' খালোঁ সন্ধিয়া সময়ত ম'ম' খাই বৰ ভাল লাগে ন আৰু এইফালে নাটক ষ্টাৰ্ট হ'ল দেখিছেই নহয় ইমান বেছি মানুহ 10-20জনমান মানুহে থিয় হৈ গোটেই নাটকখন চালে মই সোনকালে পালোহি বুলিহে নহ'লে আৰু অলপ দেৰি হোৱাহেঁতেন ছিটেই নাপালোহেঁতেন এয়া মণি আন্টি আৰু বসন্ত দা নাটকখন আছিলে উপকূল আংকলৰ পৰিচালনাত খুব সুন্দৰ নাটক এখন উপভোগ কৰি ঘৰলৈ উভতিলোঁ